সুৰক্ষিত নহয় আমি আজিলৈকে বহুত শুনিছোঁ বহুত হৈছে কেছ এতিয়ালৈকে বহুত হৈছে ৰেপ কেছ ডেইলি শুনিছোঁ অলপ দিন আগতে আপোনালোকে শুনিছে ডেইলি নিউজত অকল ৰেপ কেছ কেইটা শুনা যায় বা যোনকেইটা কৈছে কৰিছে আগত দেখা পাই আছোঁ যে এইকেইটা মানুহে ৰেপ কৰিছে কিন্তু আজিলৈকে সেই মানুহকেইটা শাস্তি পোৱা বুলি এটা নিউজ আমি দেখা নাপালোঁ যে এইটো ৰেপিষ্টে শাস্তি পাইছে তো এইটো ছেম কেছ হৈছে আমাৰ অসমত এটা অসমীয়াই নিজকে ক'বলগীয়া হৈছে মই অসমীয়া মোৰ দেউতাৰ নাম অমুক মোৰ মাৰ নাম অমুক এইবিলাক বহুত দুখৰ কথা বহুত লাজৰ কথা গতিকে আমি ক'ব বিচাৰিছোঁ যে নেক্সট টাইম যাতে আমি এনেকুৱা ক'ব নালাগে যে ছাৰ আমি অসমীয়া ছাৰ আমাক নামাৰিব ছাৰ আমাক বাচি থাকিবলৈ দিয়ক মোৰ মাৰ নাম অমুক মোৰ দেউতাৰ নাম অমুক এনেকুৱা যদি আকৌ নহয় এইটো বহুত দুখৰ কথা আমাৰ নিজৰ যুৱ প্ৰজন্মৰ কাৰণে কাৰণ এতিয়া তেওঁ ডি চি ছাৰে কৈছিলে যে মানে তোমালোকে কাৰ্বি আংলঙত গৈছা তোমালোকে এটলিষ্ট এবাৰ ইনফৰ্ম কৰি যোৱা ছাৰ আমি অসমত আছোঁ ছাৰ আৰু ছাৰ আমি অসমত থাকি কিনে অসমত ছাৰ আমি ক'ৰবাত যাব কাৰণে আপোনাক ইনফৰ্ম কৰিম আমি খালি জালুকবাৰী যাম ছাৰ জালুকবাৰী তাতে পুলিচ ষ্টেচনত ক'ম নেকি ছাৰ আমি জালুকবাৰী আহিছোঁ ছাৰ কিবা যদি হয় আপোনালোকে বচাব ছাৰ আৰু এটা কথা কওঁ এভৰি ইয়াৰ ইমানবিলাক পুলিচ এপইণ্ট কৰা হয় এভৰি ইয়াৰ কিন্তু আজিলৈকে আপোনালোকে কওক পুলিচতকৈতো অপৰাধীৰ সংখ্যাটো ইমান বেছি নহয় যদি গোটেইবিলাক পুলিচে নিজৰ দায়িত্ব বুজি পায় অপৰাধ এদিন নহয় এদিন শেষ হ'বই আৰু এইখিনি হ'ব লাগে বুলি আমি ভাবোঁ আৰু আজি আমি যে ওলাই আহিছোঁ এটাই কাৰণত ওলাই আহিছোঁ যে আমি ন্যায় পাব লাগে আজি যি দুজন মৰি গ'ল সেই দুজনে আমি আজি প্ৰটেষ্ট কৰিছোঁ কালি কৰিছোঁ বহুতে কৰিব অসমখনত কিন্তু কি হ'ব এমাহ পিছত সিহঁতৰ মাক বাপেকে যিখিনি হৈব মাকে চাগে আকৌ ল'ৰাজনক মাতিলে নাপায় সেই মাকজনীক চাগে আকৌ কোনো নকয় যে মা মই আহি পালোঁ ঘৰত মই আজি আকৌ কাৰ্বি আংলং ফুৰিবলৈ যাম এনেকৈ চাগে আকৌ নকয় কোনো তো এনেকুৱা যদি আকৌ নহয় আমাক ন্যায় লাগে আৰু আমি ন্যায় বিচাৰোঁ যদি একো কৰিব নোৱাৰে পাব্লিকৰ হাতত এৰি দিয়ক কাৰণ চাওক পুলিচে কৈছে যে মানে তেওঁলোকক সুধিব লাগিছিল কিন্তু মাৰাৰ আগতো তেওঁলোকে নুসুধিলে যদি সপা ধৰা বুলি ভাবিছিলে সুধিব লাগিছিলে পুলিচক ক'ব লাগিছিলে সেইখিনিৰ পুলিচক কিয় নক'লে সেইখিনি কথা যদি পুলিচক ক'লে আনকি আমি ফেচবুকত দেখিছোঁ পুলিচে নিজেই ভিডিঅ' কৰি আছে যদি পুলিচে ভিডিঅ' কৰে তেতিয়াহ'লে পুলিচৰ পৰা কি আমি আশা কৰিম যে ভিডিঅ' কৰি মানে আমাক বচাব সেইটো কথা হ'ব নোৱাৰে আমাক ন্যায় লাগে আৰু আমি আজি যে হৈছে সেইটো যে পিছত নহ'ব আপোনালোকে গেৰাণ্টি দিব পাৰিব তেওঁলোকে খালি আমি তীব্ৰ গৰিহণা দিছোঁ আমাক গৰিহণা নালাগে ছাৰ